নমস্কাৰ, কিছুদিন পিছত আপোনালোকলৈ লৈ আহিছোঁ আজি পালেং শাকৰ এটা নতুন ৰেচিপি। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই বাতি এটাত বেচন কেইচামুচমান লৈ লৈছোঁ। লগতে এতিয়া মই অকণমান নিমখ দিম আৰু হালধি দি আৰু লগতে পানী দি লৰাই দিম। নিমখ দিয়া হৈ গ'ল, হালধিও দিলোঁ, লৰাই এতিয়া পানী দি পেলাই মই মিহলাই লৈছোঁ। পুৰা ভালকৈ মিহলাই লৈছোঁ যাতে গুটিবোৰ ৰৈ নাথাকে। টেৱা এখন পাতি লৈছোঁ আৰু আপোনালোকক এয়া দেখুৱাইছোঁ মই পালেং পাত কেইখিলামান ভালকৈ ধুই প্লেট এখনত লৈ লৈছোঁ। লগতে আলু সিজাই লৈছিলোঁ, সিজাই লৈ নিমখ দি অলপ পিটিকা কৰি লৈছোঁ। অকণমান লগতে পিঁয়াজো দি দিছোঁ, খাবলৈ তেতিয়া সোৱাদ হয়। আপোনালোকে জলকীয়া ইচ্ছা কৰিলে দিব পাৰে, মই জলকীয়া দিয়া নাই। এতিয়া মই পালেং পাতকেইখনত আলু পিটিকাখিনি দি ভাজ কৰি এটা এটাকৈ আপোনালোকক কেনেধৰণে ভাজ কৰিছোঁ মই দেখুৱাই দিছোঁ। ভাজ কৰি মই থৈ গৈছোঁ প্লেট এখনত। দেখিছেনে? এয়া মই 4টা আপোনালোকক দেখুৱাই দিছোঁ। টেৱা এখন পাতি লৈছোঁ, তাতে মই তেল দি লৈছোঁ আৰু বেচনত লেটিয়াই মই এই পাতকেইখিলা মই ভাজিছোঁ। বেচনত মই এয়া লেটিয়াই লৈছোঁ, পূৰা দেখুৱাই দিছোঁ আপোনালোক কেনেকৈ ধৰণে লেটিয়াই লৈছোঁ। তেলত এটা এটাকৈ দি গৈছোঁ। এটা চাইডে সিজাৰ পিছত মই লুটিয়াই দিছোঁ যাতে ইটো চাইডে সিজি যায়। মই লুটিয়াই সুন্দৰকৈ ভাজি দিছোঁ যাতে দুইফালে সিজে, মানে তেনেকুৱা ধৰণে লুটিয়াই দিছোঁ। জুইটো মিডিয়ামতে ৰাখিছোঁ, কাৰণ বেছিকৈ জুই দিলে বহাই দিলে দেই যাব পাৰে। দেখিছেনে, আমাৰ এয়া ধুনীয়াকৈ সিজি গৈছে বস্তুকেইটা। এয়া আমাৰ প্ৰায় হৈছেগৈ আৰু এইখিনিয়ে আমাৰ সিজি গৈছে। আপোনালোকে ৰংটো দেখিলেই ধৰিব পাৰিব। মই এতিয়া কাঁহী এখনত ধুনীয়াকৈ সজাই দেখুৱাইছোঁ। আপোনালোকে ভাতৰ লগতো খাব পাৰিব, চাহৰ লগতো খাব পাৰিব। ধন্যবাদ।